হেল্ল' এভৰিৱান, মই মোৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি বনাবলৈ ওলাইছোঁ চিলি চয়াবিনৰ ৰেচিপি। গতিকে দেৰি নকৰি ভিডিঅ'ৰ ফালে আগবাঢ়ো বলক। চিলি চয়াবিন বনাবলৈ মই প্ৰথমতে এখন কেৰাহী গৰম কৰি তাত পানী দি লৈছোঁ। পানীখিনি অলপমান উতল অহাৰ পিছত অলপমান নিমখ দি মই লৰাই ল'ম। তাৰপিছত মই 50 গ্ৰাম চয়াবিন দি 5 মিনিটৰ সময় উতলাই ল'ম। এতিয়া চয়াবিনখিনিৰ পৰা প্ৰথমতে ভালদৰে চেকনিৰে চেকি অতিৰিক্ত পানীখিনি উলিয়াই ল'ম। তাৰপিছত এটা বাউলত চয়াবিনখিনি লৈ তাত 2 চামুচ ময়দা দি ল'ম। আৰু দি দিম অলপমান কাশ্মীৰী পাউডাৰ, অলপমান গৰম মছলা আৰু দি দিম অলপমান জিৰা গুড়ি। এতিয়া অলপমান দি দিম হালধি পাউডাৰ, নিমখ জোখমতে দিব আৰু 1 চামুচ চয়া চচ দি ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া 5 মিনিটৰ কাৰণে এখন ঢাকনিৰে ঢাকি থৈ দিম। ইয়াৰ পিছত এখন কেৰাহী গৰম কৰি মই তাতে 1/2 কাপমান তেল দি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত মই অলপকৈ গোটেই চয়াবিনখিনি ৰংচঙীয়া হোৱালৈ ভাজি ল'ম। চয়াবিন ভাজি লোৱা তেলখিনিতে মই প্ৰথমতে আদা নহৰু 1 চামুচ দি দিম। অলপমান ৰঙা হোৱাৰ পিছত মই 4টা পিঁয়াজ কাটি থৈছিলোঁ, কাটি থোৱা পিঁয়াজখিনিও মই দি দিম আৰু লগতে সৰু সৰুকৈ কাটি থোৱা এটা কেপচিকামো দি দিম। ভালদৰে এতিয়া মই 1 মিনিটমান সময় লৰাই ভাজি ল'ম। ইয়াৰ পিছত মই এটা বাটিত 1 চামুচ ময়দা দি ল'ম আৰু 4 চামুচ গাখীৰ দি দিম। প্ৰথমতে গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই দি দিম 1 চামুচ চয়া চচ, 1 চামুচ টমেটো চচ আৰু দি দিম 2 ফুট ফুড কালাৰ। এতিয়া মই গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। ভাজি থকা পিঁয়াজ আৰু কেপচিকামৰ ময়দাৰ মিশ্ৰণখিনি দি ভালদৰে লৰাই ল'ম। 1 মিনিটমান সময় ভালদৰে ভজাৰ পিছত 1/2 চামুচ কাশ্মীৰী পাউডাৰ, 1/2 চামুচ ৰেড চিলি পাউডাৰ, নিমখ জোখমতে আৰু অলপমান হালধি দি গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ভাজি থাকিম। 2 মিনিটমান সময় ভালদৰে ভজাৰ পিছত গৰম পানী দি দিম। পানীখিনি অলপমান উতলাৰ পিছত চয়াবিনখিনি দি ভালদৰে লৰাই ল'ম। এতিয়া মই দি দিম 1/2 চামুচ গৰম মছলা। এতিয়া মই ঢাকনিৰে ঢাকি 3 মিনিটমান সময় থৈ দিম। 3 মিনিটৰ পিছত আমাৰ চিলি চয়াবিনৰ ৰেচিপি ৰেডি হৈ গ'ল। মোৰ যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।